morning everyone, welcome to my YouTube channel. আজি মই এটা বিশেষ উদ্দেশ্যৰ লৈ ভিডিওটো বনাইছো কিয়নো আজি মোক লগ কৰিবলৈ কোনবা আহি আছে from মঙ্গলদৈ সো তেওঁ কোন হয় আৰু তেওঁ মোলে কিবা লৈ আহিছে লগতে মোৰ ফ্ৰেণ্ড জনী লৈ আহিছে বিকজ আমি তিনজনী নহয় একচুয়ালি পাঁচজনী দুজনী বেলেগত আছে আমি দুজনী গুৱাহাটীত আছো আৰু তাই আহি আছে মঙ্গলদৈৰ পৰা আমাক লগ কৰিবৰ কাৰণে আৰু লগতে কিবা লৈ আহিছে হোমমেড বস্তু তাই নিজে বনাই মেলি আনিছে কি আনিছে আৰু কোন আহিছে আপোনালোক বিশেষ বহুতখিনি মানুহে আপোনালোকে তেওঁক চিনি পায় তেওঁ আহিছে বিকজ আমি ভাল মানে বেষ্ট ফ্ৰেণ্ড হয় সো আহিছে লগ কৰিবলৈ আজি থাকিব যেহেতু পিজিত ভাল ইমান মানে ঘৰত বনোৱা টাইপৰটো খানা নাপাওঁ সেইকাৰণে আহি আছে কিবা লৈও আহিছে মই আপোনালোকক দেখুৱাম আপোনালোকে জানিবৰ কাৰণে কোন হয় আসলতে তেওঁ কোন হয় আৰু কি আনিছে সেইখিনি জানিবৰ কাৰণে ভিডিওটি শেষলৈকে চাই থাকক থ্যাংক ইউ আপোনালোকক মই কৈ আছিলো মোৰ এজনী ফ্ৰেণ্ড আহিব আপোনালোক সকলোৱে হয়তো চিনি পায়ে মই কৈ আছিলো হয়তো মিউচুৱেল সাবস্ক্ৰাইবাৰ সকলে পাব ইউটিউবৰ প্ৰায়খিনি মানুহে পায় ইয়া কুনপাহি তৃষ্ণা কলিতা আমি বেষ্ট ফ্ৰেণ্ড আমি হলো চিনাকি 2017 ৰ পৰা একেলগে পিজি থাকিছিলো হাই সেকেন্ডাৰী একেলগে পঢ়া ডিগ্ৰী একেলগে পঢ়া এতিয়া তাই বৰ্তমান অলপ কিবা কামত ঘৰতে আছে মই ইয়াতে গুৱাহাটীত পঢ়ি আছো আৰু আজি এই ডেটৰ কাৰণে মই কিমান দিনৰ পৰা এক্সাইটেড হৈ আছিলো জানানে লাইক আফটাৰ লাইক 2 months মান আগৰ পৰা মই এটো প্ল্যানিং কৰি আছিলো যে মই গুৱাহাটী ফুৰিব যাম এই ৰুমত থাকিম মানে পিজিত এন্ড বহুত কিবা ফুৰিব আছে আৰু আই ডোন্ট নো কাইলে আমাৰ প্ল্যানিংটো কেনেকা কি হ'ব আই জাস্ট হোপ কি জিটো আশা কৰি আহিছো যেনে জিদৰে আশা কৰি আহিছো হেদৰে যেন ফুৰিব পাও এন্ড থ্যাঙ্কস এ লৰ্ড এই ইমান বেছি মাতে মানে ফাইনালি আজি আহিব পাৰিলো আৰু আছে এজনী পংখী তাই ৰুমত ৰেডি হৈ আছে তেইজনী মানে একদম এটা গ্যাং হয় পাঁচজনীয়া গ্যাং দুজনী নাই আপোনাক কৈছোৱে আগতে বাকি এতিয়া আমি মিস কৰিছো বাৰু আজি অকমান আৰু তাই মোলে কিবা লৈ আহিছে বুলি কৈছিল সেইখিনি মই আপোনাক দেখাম ভিডিওটি লাষ্টলৈকে চালে আপোনালোকে গম পাব আৰু বাকি এতিয়া আমি অকন ওলাই যাম আৰু তেখেতে বা মোক কি দেখুৱাই কি খুৱাই লৈ আহে মই নাজানো এতিয়া বহুত সাইড পাৰ্টি হ'ব আছে ৰিসেন্টলি তাই বাৰ্থডে গ'ল আপোনালোকে তাই বাৰ্থডে ব্লগ চাইছে তাইও বাৰ্থডে গ'ল আমাৰ দুইজনীৰ পাৰ্টি পেন্ডিং হৈ আছে এতিয়া কোনেকা খুৱাব পাত্তা নাই তথাপি ওলাই যাম তাতে গম পাম কি খোৱা হয় কি নহয় আপোনালোকে ভিডিওটি একদম লাষ্টলৈ কন্টিনিউ কৰি চাব এন্ড যি সকলে এই চেনেলটি এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব এন্ড বেল আইকনটি ঘণ্টাটো কিন্তু প্ৰেছ কৰি ৰাখিব দেই বিকজ ইমান ধুনীয়া ভিডিও দি এন্ড মই তাই কেলে সবতকে ভাল পাৰ ৰিজনটো হ'ল তাই দুখ সুখ সবতে হাই থাকে এটো কেপনি দাঁতটো সব দিস ইজ কুকুৰ দাঁত নাই গালি পাৰিব যাৰ কেপনি দাঁত আছে সো আপোনালোকে ভিডিওটি চাই থাককচোন দেই এইটোৱে হ'ল তৃষ্ণাই মানে লৈ আহা পিঠা তাই খুব কষ্টৰে বনাই নিছে খাবলৈ বিৰাট টেষ্টি সো এতিয়া আমি ফাইনালি ওলালো আপোনালোকক কৈছিলো আমি ওলাই যাম বুলি আপোনালোকে মুখে দেখি আছিল দেখা নাছিল তাই কিন্তু মাইনাৰ ব্লগত সদায় থাকে she is my video partner yes so এতিয়া আমি গৈ আছো আপোনালোকে ব্লগটি চাই আছে আৰু আমি ক'ত যাম কি খাম চাই থাকক হেখলৈ ইমানটো দেখাব পাৰো হেতু ক'ব নোৱাৰো ডেফিনেটলি ট্ৰাই কৰিম যিমানটো হয় আৰু তাই খুব মানে ভুকত আছে চাগে আজি পুৰা এনজয় কৰিম এনজয় টু দা ফুলেষ্ট yes এতিয়া আমি আহিছো এতিয়া হেৰি চেন্ট্ৰেল মললে আমাৰ পিজিৰ পৰা 5 মিনিট দূৰত আৰু মাছ এখন লৈ লৈছো ফাৰ্ষ্ট টাইম আহিছো আজি তাইক দেখাবৰ কাৰণে লৈ আহিছো যিহেতু তাই ফাৰ্ষ্ট টাইম আহিছে গুৱাহাটী ইহঁতে লাষ্ট টাইম মোক পুৰা দেখাই আছিলে শ্বপিং কৰি মেলি পেলাই মই কৈছো মই গ'লে মোকো লৈ যাবে এতিয়া আজি তাই কৰাই দিব আমাক শ্বপিং এতিয়া আপোনালোকক দেখুৱাইছে চেন্ট্ৰেল মলখন Monkey, my video partner. Yes, so Central Mall. Ini type lah video kan besok saya event mall boleh. Mana dekwa? Aha. Saya di mana? Hari ini tu saya suka ini.
এতিয়া আমি সোণপাহিলে দুটামান প্ৰশ্ন তাই কেনেকুৱা লাগিছে আহি পেলাই প্ৰথম কথা মোৰ ইহঁত দুজনীক লগ পাই বিৰাট বেছি ভাল লাগিছে ছেকেণ্ডলি মই একদম কম টাইম লৈ আহিছিলোঁ কিন্তু মোৰ এনেকুৱা লাগিছে এতিয়া মই ইয়াৰ পৰা নাযাওঁ নেকি কেইদিনমান থাকি মেলি ফুৰি মেলি যাওঁ আৰু আমাৰ তেখেত বাইদেউ দেখিছে গ্লাছত গৈ পেলাই এতিয়াও লিপষ্টিক চাবলৈ গৈছে মাস্কটো মাৰিলে যে মানে বেয়া ষ্টাইলিছ কি মানে আৰু তাই চেণ্ডেল দেখি তাৰপিছতে আৰু কি ইয়েৰিংছ দেখি মেকআপ প্ৰডাক্ট দেখিটো এনেকে দৌৰি যায় মেকআপ প্ৰডাক্ট দেখিলে কিন্তু ইমান মেকআপ কৰিব টাইমেই নাথাকে যেনিবা এতিয়া এওঁলোকে মোক জোৰ কৰি লৈ আহিছে বোলে ব'ল আজি তই আহিছ এতিয়া কিবা এটা দি দিম বুলি দে কি দিয়ে জানো মই অকণ চালে নহয় দে মোৰ বাৰ্থডে গিফ্ট পেণ্ডিং আছে তাই দিয়াই নাই তাই দিলেহে মই দিম মোৰ বাৰ্থডে গিফ্টটো পেণ্ডিং আছে একেবাৰে বুটলিব পৰাত কি আছে ন গোমধান খাই ভাল পায়নে আপোনালোকে আমাৰ ঘৰৰ ফালে পিছে এনেকৈ নাপায় চ' ইয়াতে পুৰি আছে মানুহ এগৰাকীয়ে তাকে লৈ পেলাই অলপ খাইছোঁ আমি ঘূৰি ঘূৰি পেলাই আজি বহুত দিনৰ মূৰত তই কেতিয়াৰ পৰা খাইছ মই লাষ্ট 2018 দলিৰ লগত খাইছিলোঁ লাষ্ট তাৰপিছত আজি তই কেতিয়াৰ পৰা খাইছ আজি মই ঘৰত দেউতাই বনাই এনেকৈ যে ক্লাছ 7 মানতে খাইছিলোঁ আৰে তো ইমান দিনৰ মূৰত খাব পাইছোঁ এতিয়া ফটাফট ইমান গৰম ইমান টেষ্টি আছে কোমলবিলাক বেছি ভাল লাগে কোমলে থাকে বোৰে মোৰ মজা আজি মোৰ আমাৰ ফ্ৰেণ্ড তাই গ'লগৈ তৃষ্ণা সোণপাহি আপোনালোকে চিনি পাইছে ভিডিঅ'টোত দেখিয়ে আছে তাই আমাৰ কাৰণে পিঠা আনিছিলে পিঠাখিনি আপোনালোকক দেখালোঁ অলৰেডি আৰু বাকী ঘৰতে হোৱা ৰবাব টেঙা নেমু এনেকৈ আনিছিলে এতিয়া আমি তাইক কাটি আছে ছাতৰ ওপৰত আহি তাইক কাটিব আমি খাম তাইক মিছ কৰিছোঁ পিছে আজি তাই ৰাতিপুৱাই যাবগৈ লগা হ'ল তাইয়ে লৈ আহিছিলে আমাৰ কাৰণে ৰবাব টেঙাটো কিন্তু তাই খাব নাপালে কাৰণ তাই সোনকালে যাবগৈ লগা হ'ল আৰু এইকেইদিন থকাকেইদিনটো আমি ঘূৰিয়ে আছোঁ আমি এতিয়া বৰটেঙা মানে ৰবাব টেঙাটো কাটি আছোঁ পংখীয়ে কাটি আছে আপোনালোকে দেখিছে কাটি আছে মানে কি বুলি কয় ফুটাখিনি ওলাই আছে আমাৰ আপাৰৰ ফালে মানে আমাৰ ঘৰৰ ফালে গহপুৰৰ ফালে আমি এইটো বস্তু বৰটেঙা বুলি কওঁ আপোনালোকে কি বুলি কয় ৰবাব টেঙা বৰটেঙা আৰু কিবা এটা টেঙা বুলি কয় নেকি ন আমাৰ ফালে ৰবাব কয় আৰু কিবা এটা কয় আৰু কিবা কৈছেগৈ আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাবচোন এতিয়া আমি ছাতৰ ওপৰত বহি আছোঁ কাপোৰ কানি মেলি থোৱা আছে ৰ'দটো যাওঁ ক্লাছ আছিলে কাৰণে ৰাতিপুৱা বেলাটো খোৱা নহ'লে এতিয়া ভাত চাত খাই পেলাই হ'লেও খাওঁ আৰু কাৰণ তাই ইমান কষ্ট কৰি আনিছে আকৌ বেয়া হৈ যাব নহ'লে এইফালে আমি ৰবাব টেঙা কাটি আছোঁ আৰু ইফালে তৃষ্ণা ভিডিঅ' কল লগাইছোঁ তাইলৈ দেখাই আছোঁ আপোনালোকক চাই থাকক ইয়াতে অলপ নিমখ দিলোঁ জলকীয়া তেল গোটেইখিনি দি সানি লৈ আমি এতিয়া ৰ'দত বহি অকণমান খাম সেয়া সোণপাহি এয়া আমাৰ ৰবাব টেঙা বৰটেঙা ৰেডি হৈ গ'ল এতিয়া খাওঁ দেখাত বহুত টেষ্টি লাগিছে কেনেকুৱা মজা একদম ধুনীয়া আমাৰ খাই বৈ শেষ ভাল লাগিলে বহুত টেষ্টি মিঠা আছিলে খালি অলপ জ্বলা পালোঁ বহুত জ্বলাই পৰি আছে আৰু আজি মই এযোৰ নতুন ড্ৰেছ এযোৰ লৈছোঁ এইটো ড্ৰেছ অনলাইন অৰ্ডাৰ দিছিলোঁ আজি ৰাতিপুৱা 9:30 10টা মানত আহি পালেহি কেনেকুৱা লাগিছে কমেণ্টত প্লিজ জনাবচোন ৰ'দটো গুচিয়ে গ'ল ৰ'দটো থাকিলে অকণ ভাল লাগে থেংক ইউ তৃষ্ণা তুমি ইমান ধুনীয়াকৈ আমাৰ কাৰণে এইখিনি বস্তু অনাৰ কাৰণে বহুত ধন্যবাদ তোক তেন্তে আজি ভিডিঅ'টো মই ইমানখিনিতে সামৰণি মাৰিছোঁ বাকী তৃষ্ণাটোক বহুত মিছ কৰিছোঁ আমি দুইজনীয়ে পাৰিলে আকৌ আহিবি সোনকালে এণ্ড আপোনালোকো ভালে থাকক মোক আশীৰ্বাদ আৰু আপোনালোকৰ মৰম দিব আৰু ভিডিঅ' চাব আৰু বিভিন্ন ধৰণৰ ভিডিঅ' দি থাকিম মাজে মাজে আপোনালোকে প্লিজ মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে ভাল পাইছে এণ্ড তেতিয়ালৈকে সকলো ভালে থাকক থেংক ইউ